Hello everyone, let us solve this question. But before solving this question, concept আমি clear হ'ব লাগিব। ইয়াক কি কোৱা হয়, ইয়াক কি কোৱা হয়। সে গোটেইখিনি বস্তু আলোচনা হৈছে আমাৰ সূচক আৰু ঘাত, exponents and powers। যিকোনো সংখ্যা a আৰু b বাবে a ওপৰত লিখা আছে b। সেটো পঢ়ো আমি a to the power b। আমি ইয়াক কওঁ a এর ঘাত b, অসমীয়া যদি কওঁ a এর ঘাত b। Here a is ভূমি, বেস, b হৈছে সূচক বা এক ঘাত। So first of all, যদি এনেকুৱা থাকে a to the power m into a to the power n, দুটা ৰাখি মাজত পূৰণফল ভূমি দুটাৰ একে, তেতিয়া ঘাত দুটাৰ কি হয়, যোগ হয়। Then answer will be a to the power m plus n। a to the power m যদি ডিভাইড থাকে, so তেতিয়া কি হ'ব, a to the power m minus n। ইনটু থাকিলে প্লাস হ'ব, ডিভাইড থাকিলে মাইনাস হ'ব। a b whole to the power n। so এনেকুৱা থাকিলে কি হ'ব, ইয়াত কি আছে, ইনটু আছে, so আমি এটো সেপাৰেটকে লিখিব পাৰো a to the power n into b to the power n। যদি এইটো দিয়া থাকে, সাপোজ এইটো দিয়া আছে, আমি এই ধৰণে লিখিব লগা হ'ব পাৰে, বা এইটো দিয়া থাকিব, আমি এই ধৰণে লিখিব লগা হ'ব পাৰে। Same question, a by b whole to the power n। তো আমি এইটো কি কৰো, সেপাৰেটকে লিখো, পাৱাৰ টু a লগতো আছে আৰু b লগতো আছে। so a to the power m by b to the power m। so a to the power m whole to the power n, ঘাতৰ ওপৰত ঘাত, পাৱাৰ অফ পাৱাৰ। so then কি হ'ব, যিমান পাৱাৰ আছে গোটেই কেইটা পাৱাৰ ইহঁতৰ মাজতে মাল্টিপ্লাই হ'ব। যদি আৰু এটা থাকিলে হয় m n p, তো কি হলে হয় m into n into p। a to the power minus m, কোনো ঘাত যদি নেগেটিভ হয়, ঋণাত্মক হয়, তো সদায় আমি এই ধৰণে লিখিব লাগিব 1 by a to the power m। যেতিয়া আমি 1 by লিখিম, মাইনাস না থাকে, a to the power যেটো ঘাত থাকিব আমি হেতু লিখি দিম। so it means 1 by a to the power m। a to the power minus 1 মানে তাই 1 by a। a to the power minus a means what, 1 by minus 2 হ'ব কাৰণে 1 by লিখিব লাগিব। ইয়াত কি হ'ব, a ওপৰত ঘাত হ'ব 1, so 1 টো নিলিখিলেও হয়। it means a to the power minus 1 equals 1 by a। যিকোনো সংখ্যাৰ যদি ঘাত শূন্য থাকে, always implies 1, সদায় ইয়াৰ মানটো 1 হ'ব, 1 হ'ব। a by b whole to the power minus m। so আমি এই মাইনাসটো গুচাবলৈ হলে আমি কি কৰিম, ইয়াৰ প্ৰতিক্ৰম কৰিব লাগে। a by b will become b by a, এইটো হৈ যাব b by a, আৰু এই মাইনাস m হৈ যাব প্লাস m। so first of all কি হ'ব, আমাৰ এটা ফৰ্মুলা আছিলে যে যদি এটাতকে বেছি ঘাত থাকে তেতিয়া হলে সিহঁতৰ মাজত পূৰণ হয়। so 2 by 3 to the power 5 into minus 2, that is minus 10 হ'ব, into 2 by 3 whole to the power 6। এইটো কেনেকৈ হ'ল, আমি এটা ফৰ্মুলা পাইছিলো যে a to the power m whole to the power n, it means a to the power m into n। নেক্সট আমি কি পাইছো, যে যদি দুটাৰে ভূমি সেম হয় আৰু যদি মাজত পূৰণ থাকে তেতিয়া হলে ঘাত দুটা যোগ হ'ব। সো আমাৰ ইয়াতো আছে 2 by 3, ইয়াতো আছে 2 by 3, দুটাৰে ভূমি সেম 2 by 3, গতিকে মাজত আছে পূৰণ আৰু ঘাত দুটা কি হ'ব, যোগ হ'ব। আমি লিখিম -10 plus 6 2 by 3। অখণ্ড সংখ্যাৰ যোগ বিয়োগ -10 plus 6, ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগ, 10ৰ পৰা 6 গলে 4, ডাঙৰটোৰ আগত মাইনাস আছে, মাইনাস হ'ব। 2 by 3 whole to the power minus 4, so it will become 3 by 2 to the power 4, because a by b whole to the power minus m, আমি এটো লিখো b by a to the power plus m, minus m to plus m হৈ যায়। so এটা আমি এটো কি আছে, নেক্সট এটো ভাঙি দিব পাৰো, a by b whole to the power m, a to the power m by b to the power m। so আমি ওপৰত লিখিব পাৰো 3 to the power 4 আৰু তলত লিখিব পাৰো 2 to the power 4। so ইয়াৰ ভ্যালু কি হ'ব, 3 to the power 4 মানে 3 4 বাৰ পূৰণ কৰিব লাগিব, 3 4 গুণ নহয়। so 3 to the power 4 means 3 into 3
9 into 3 27 into 3 81 ঠিক একেদৰে 2 to the power 4 means 16 আমি আৰু এটা উদাহৰণ লৈছো 2 by -5 into 5 by 4 whole cube সো আমি কি ধৰণে কৰিম প্ৰথমতে সেকেন্ড ব্ৰেকেটৰ ভিতৰত কি আছে 2 by -5 into 5 by 4 আমি দুটা একেলগে লিখি দিম হোল কিউব সো নেক্সট কি হ'ব a5 কেনসেল হ'ব 2 4 যাব 2 বাৰ আৰু 2 2 যাব 1 সো 1 by 2 তলত থাকিলে এটা মাইনাস এটো যেটো আমি মিডলত লিখিব পাৰো আৰু হোল কিউব এনেকুৱা হলে আমি 1 কিউব by 2 কিউব মাইনাস টু মাইনাস থাকিব যদি a by b হোল কিউব থাকে তেতিয়া হলে এটো a কিউব by b কিউব লিখিব লাগে সেপাৰেটলি সো নেক্সট লাইনটো কি হ'ব 1 কিউব means 1 2 কিউব means 8 মাইনাসৰ জাগাত মাইনাস সো -1 by 8 সো আৰু এটা एग्जांपल লৈছো আমি ওপৰত আছে 8 তলত আছে 64 ইয়াত আছে 9 by 27 125 by 25 সো আমি কি কৰিম ইয়াত সেপাৰেট কৰিম কি দৰে সেপাৰেট কৰিম সে 8 আমি 8 ক লিখিব পাৰো 2 কিউব হোল টু দি পাৱাৰ 2m by 64 আমি 64 ক ঘাত হিচাপে কেনেকৈ লিখিব পাৰো আমি জানো যে 2 to the power 5 মানে হৈছে 32 আৰু 2 to the power 6 মানে হৈছে 64 তাৰ মানে যদি 2 ক 6 বাৰ পূৰণ কৰা হয় তেতিয়া হলে আমি কি পাও 64 পোৱা যায় সো আমি 64 ক লিখিব পাৰো 2 to the power 6 আৰু হোল টু দি পাৱাৰ কি আছে m প্ৰথমখিনি হৈ গল নেক্সট 9 মানে হৈছে 3 স্কয়াৰ আমি লিখিব পাৰো ওপৰত আছে 3n by 27 মানে আমি কি লিখিব পাৰো 3 কিউব মানে 27 তিনি বাৰ পূৰণ কৰিলে 27 পোৱা যায় 125 কি লিখা যায় 5 into 5 25 into 5 125 so 125 হ'ব 5 কিউব ওপৰত আছে 2p তলত আছে 25 আমি লিখিব পাৰো 5 স্কয়াৰ means 25 whole to the power 3p so next কি হ'ব আমাৰ যদি ঘাতৰ ওপৰত আৰু ঘাত থাকে তেতিয়া হলে power and power gets multiplied যেটো পূৰণ হয় so 2 to the power 3 into 2 6m তলত কি হ'ব 2 to the power 6 into m দুটা পাৱাৰ দুটা ঘাত পূৰণ হ'ব 6 into m 6m ঠিক একেদৰে তিনি ভূমি হৈছে তিনি বেস তিনি ওপৰত কি হ'ব 2 into 3 6m তলত কি হ'ব বেস 3 into 2 6m সো আমি কি কৰিছো দুই ভূমি হিচাপে যেকেটা আছে আমি একলগে লিখিছো তিনি একলগে লিখিছো আৰু 5 একলগে লিখিছো এইটো আছিল আমাৰ সূত্ৰ সো ইয়াত কি হ'ব ভূমি আছে 2 ইয়াতো ভূমি 2 বেস ইজ 2 আৰু হিয়তৰ মাজত কি আছে হৰণ হৈ আছে ডিভাইড হৈ আছে সো কি হ'ব 2 to the power 6m minus 6m দুটাৰে বেস 3 গতিকে ভাত দুটা কি হ'ব -6n minus 6n into 5 to the power 6p minus 6p so next কি হ'ব 2 to the power 6m minus 6m 0 into 3 to the power 6n minus 6n 0 into 5 to the power 6p minus 6p it means 0 so now যিকোনো সংখ্যাৰ যদি ঘাত শূন্য হয় তেতিয়া হলে তাৰ মান সদায় 1 হয় so 2 to the power 0 means 1 3 to the power 0 means 1 and 5 to the power 0 means 1 so 1 into 1 into 1 which implies 1 so our answer is 1 thank you for watching যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে অৱশ্যই লাইক কৰিব কমেন্টস কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ